এটা শব্দ শিশুক দিনটোত এবাৰ হ'লেও ক'ব লাগে। আপুনি নিজৰ সন্তানক নিজতকৈ বেছি ভাল পাব লাগিব। সকলোৱে নিজৰ সন্তানটো ডাঙৰ হৈ এজন সফল আৰু ভাল মানুহ হোৱাটো বিচাৰে আৰু সেইবাবে সন্তানৰ যত্ন লোৱাৰ ক্ষেত্ৰত কাৰো কোনো দোষ হোৱাটো নিবিচাৰে। প্ৰিয় সন্তানক প্ৰতিদিনে কিবা এটা বিশেষ কথা কোৱাটো জৰুৰী। সেই বিশেষ শব্দবোৰ যদি আপুনি আপোনাৰ সন্তানৰ মনত সোমাই দিয়ে তেন্তে তেওঁ জীৱনৰ বাটত যিকোনো সমস্যাৰ সৈতে সহজে মোকাবিলা কৰিব পাৰিব। 7টা যোগাযোগৰ শব্দ জানি লওক যিবোৰ আপুনি আপোনাৰ সন্তানক দিনটোত এবাৰ ক'ব লাগিব। 1 নম্বৰ, আপোনাৰ সন্তানক দিনটোত এবাৰ কওক, মই তোমাক বিশ্বাস কৰোঁ। সৰু সৰু কামবোৰ কৰিবলৈ তেওঁক বিশ্বাস কৰক, তেতিয়া তেওঁৰ আত্মবিশ্বাস বাঢ়িব আৰু তেওঁ আপোনাক আৰু বেছি ভাল পাব। 2 নম্বৰ, দিনটোত এবাৰ হ'লেও শিশুটিক হাৰ নামানিব বুলি কওক। প্ৰতিটো কামতে তেওঁক উৎসাহিত কৰক আৰু হতাশাত হাৰ মানিবলৈ প্ৰতিও নিয়ক। তেওঁক কওক যে তেওঁ ধৈৰ্যৰে আগবাঢ়ি গ'লে সফলতা দেখিব। 3 নম্বৰ, যদি কিবা এটা কাম নহয় তেন্তে তেওঁক বকাবকি নোপোৱাকৈ অধিক অনুশীলন কৰিবলৈ কওক। সদায় তেওঁক কওক যে বাৰে বাৰে অনুশীলন কৰিলে তেওঁ নিখুঁত হ'ব। 4 নম্বৰ, প্ৰতিজন বিশেষজ্ঞ মানুহ এই সময়ত অনাড়ম্বৰ আছিল। এই কথা প্ৰতিদিনে আপোনাৰ সন্তানক বুজাই দিয়ক। যিকোনো কামতে তেওঁক সাহস দিব। 5 নম্বৰ, আপোনাৰ সন্তানক বুজাওক যে বিফলতা কোনো অপৰাধ নহয়। সন্তান কেতিয়াবা বিফল হ'লে বকাবকি কৰাৰ পৰিৱৰ্তে বিফলতা পাহৰি আগবাঢ়ি যাবলৈ কওক। 6 নম্বৰ, জীৱনত কেতিয়াবা বেয়া সময় আহে। আপোনাৰ সন্তানক বেয়া সময়ৰ পৰা শিকিবলৈ আৰু ভাল সময়ত ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰক। নিয়মিতভাৱে শিশুটিক জনাওক যে আপুনি তেওঁলোকক কিমান ভাল পায় প্ৰতিদিনে। 7 নম্বৰ, পৰিয়ালটোৱেই আটাইতকৈ নিৰাপদ ঠাই আৰু আপোনাৰ সন্তানক জনাওক যে পৰিয়ালে তেওঁলোকক কিমান ভাল পায়। ইয়াৰ ফলত তেওঁ নিৰাপত্তা অনুভৱ কৰিব আৰু পৰিয়ালৰ প্ৰতি মৰম দেখাব। ধন্যবাদ।